হেল্ল' বন্ধুসকল, কি খবৰ? মই শিল্পীয়ে আপোনালোকলৈ আজি নতুন এটা ভিডিঅ' লৈ পুনৰ আহিছোঁ। ভাবিছে চাগে ৰ'দখনত কিহৰ ইমান কোৰ মাৰি আছে বুলি। আজি 17 ছেপ্টেম্বৰ হয়। এয়া গছ পুলি দিছে আমাক পঞ্চায়তৰ ফালৰ পৰা। এয়া গোবৰ দিছোঁ। ভাবিলোঁ পুলিটো এটা ভিডিঅ'কে বনাওঁ। আৰু মোৰ পুলিটো বহুত ধুনীয়া হৈ আছে। ইয়াক পানী দি ৰাখিছিলোঁ। আজি 2 দিন হ'ল ঘৰত আনি থোৱা। আৰু ভালদৰে সাৰ পানী দিলেহে পুলিটো ধুনীয়া হ'ব। সেইকাৰণে গোবৰ দিলোঁ আৰু এয়া ৰুলোঁ। এয়া কি গছৰ পুলি বাৰু ক'বচোন, জনাবচোন কোনোবাই জানে যদি। এয়া গধূলি হ'ল, বৌ ঘৰত ভাত পিঠা বনাইছে। আৰু ভাত পিঠা কেনেকৈ বনাই অকণমান মই কৈ দিম। এয়া পানী একেৰাহি গৰম কৰি আছে আৰু এইখন চালনী, পানীটো উতলিব দিছে। আৰু ভাত পিঠা বনাবলৈ এয়া পিঠা সানি আছে নবৌৱে। আৰু এয়া পিঠা আনিছে আৰু পানী উতলিব যিহেতু আৰম্ভ কৰিছে, সেইকাৰণে পিঠা আনি সাজু কৰি লৈছে। আৰু সেই খালী যে খৰাহিটো দেখিছে, সেইটোত ভাত পিঠাবোৰ কাঢ়ি থ'ব। এয়া আমাৰ জান নবৌ হয়, খুব সুন্দৰ ভাত পিঠা বনায়। কিমান ধুনীয়াকৈ হাতে পিছলাই দিছে বাঁহৰ চালনীখনত। আৰু চালনীখন ৰখিবলৈ দুডাল দুপিনে মাৰি দি দিছে। বহুত গৰম দিনত বহুত অসুবিধা হয় বনাবলৈ, একদম জুই তাপ ধোৱা, কিন্তু খাই মজা লাগে ভাত পিঠা। কোনে কোনে ভাত পিঠা খাই পাইছে কমেণ্ট কৰিবচোন। মই খুবেই ভাল পাওঁ। মই চব্জি সৈতে খাই বেছি ভাল পাওঁ। আৰু এয়া গাখীৰ সৈতেও খায়। এয়া ভাত পিঠাবোৰ এনেকৈ চালনী সৰকি আহি এনেদৰে যেতিয়া সিজি যায় কেৰাহীখনত উপঙি যায়। আৰু এইখন হেতাই কাঢ়ি আছে এনেদৰে। জুই দেখিছে নহয়, জুইটো যিমান হয় তিমানেই ভাল। এয়া কাঢ়ি আছে পুৱা। এয়া হ'ল আমাৰ বাইদেউ। বিশেষকৈ চালনীয়ে কাঢ়ে, কিন্তু জুই দেখিছে নহয় তাতে আজি বহুত গৰম হয়। সেইকাৰণে এনেদৰে চালনী হেতাখন লৈ লৈছে আৰু বাই লাহে লাহে কাঢ়ি আছে। যিহেতু আমাৰ দাদাৰ ভাদমহীয়া জন্ম, আৰু সেইকাৰণে আমাৰ দাদাৰ কাৰণে ভাত পিঠা। আজি ভাদ মাহ যিহেতু যাব, কালিলৈ যাবই, কাইলৈ বিশ্বকৰ্মা পূজা হয়। আৰু এয়া সেইবাবে দাদাৰ কাৰণে আজি বাৰ্থডে আৰু মানে ভাত পিঠা বাৰ্থডে। এয়া নবৌ, এয়া চবেই জুইশালিলৈকে আহিলে। আৰু এয়া ভাত পিঠা এনেদৰে ভিতৰত কাঢ়ি থৈ গৈছে। আৰু বেটাই খাওঁ বুলি ক'লত এয়া কাঁহীখনত কৰি দিছে, গাখীৰ দিছে। দেখিছে নহয়, এনেকৈ চেঁচা হ'ব মেলি দিব লাগে। আৰু তেতিয়া ভাত পিঠাবোৰ নিজে নিজে এটা এটা হৈ যায়, বহুত ভাল লাগে খাই। এয়া বেটাৰ কাৰণে ববৌকে সাজু কৰি থৈছে। এই ভিডিঅ' কলিং কৰি সকলোকে চাইছে। আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আৰু এয়া চব্জি হয় ভাত পিঠাৰ লগত খাবলৈ। আৰু এয়া কাঢ়ি আছে, বায়ে কাঢ়ি আছে বাইদেৱে।